নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক দেখাম যে ডকুমেণ্ট ফাইল এটা বা এক্সেলত XML ফাইল এটা আমি কেনেদৰে PDF বনাব পাৰোঁ মোবাইলতে। তাৰ কাৰণে আপোনাৰ মোবাইলত ইণ্টাৰনেটটো প্ৰয়োজন হ'ব আৰু গুগলত যাব, গুগলত গৈ সাৰ্চ কৰিব convert doc file to PDF। তাৰপিছত আপোনালোকে যাব convert word to PDF document doc to PDF। ইয়াৰ পিছত আপুনি সিলেক্ট কৰিব word ফাইলটো। আপোনাৰ word ফাইলটো কেনেদৰে আমি PDF বনাম চাই থাকিব। সিলেক্ট word ফাইল। তাৰপিছত আপুনি ফাইলত যাব, ফোনত গ'লো, হোৱাটছআপত মোৰ এটা ডকুমেণ্ট ফাইল আছে, মিডিয়া হোৱাটছআপ ডকুমেণ্ট। এইটো ৱৰ্ডৰ ফাইল দেখিছে, ৱৰ্ডৰ ফাইলটো ক্লিক কৰিব। ৱৰ্ডৰ ফাইলটো ইয়াতে এড হ'ল। এড হোৱাৰ পিছত ক্লিক কৰিব লাগিব কনভাৰ্ট টু PDF। হৈ গ'ল, PDF হৈ গ'ল। তাৰপিছত আমি কৰিব লাগিব ডাউনলোড PDF। ডাউনলোড কৰিলোঁ, কৰাৰ পিছত আপোনালোকে দেখিবলৈ পালে যে ৱৰ্ডৰ এটা ফাইল মই কেনেদৰে PDF বনালোঁ।